নমস্কাৰ। আজি ঘৰতে থকা বস্তুৰে কেক বনোৱা হওক। এয়া কঁঠাল মই উলিয়াই লৈছোঁ। কঁঠালখিনি ধুনীয়াকৈ মিহিকৈ চালনীৰ সহায়ত পিচি ল'লোঁ। ইয়াৰ ৰসটো উলিয়াই ল'লোঁ। তাৰপিছতে ইয়াতে ফেটি লৈছোঁ। এয়া হুইপছডালেদি ফেটি লৈ পেলাই ইয়াতে ৰিফাইন আধা কাপ দিছোঁ। মই এটা আন্তাজত দি দিছোঁ। এইখিনি জহা চাউলৰ পিঠাগুড়ি, ইয়াতে চ'ডা দিছোঁ অকণমান, তাৰপিছতে বেকিং দিছোঁ আধা চামুচ, নিমখ অকণমান দিছোঁ। এইখিনি কৰ্ণফ্ল'ৰ 2 চামুচ দিছোঁ। তেতিয়া ধুনীয়া হ'ব, অলপ কোমল হ'ব, খাবলৈও বহুত টেষ্টি হয়। এইখিনি ফেটি ল'লোঁ। ইয়াতে আপোনালোকে দিওঁ বুলিলে চেনি দিব পাৰে। মোৰ কঁঠালটো বহুত মিঠা আছিলে। পিছত পিঠাটো খায়ো বহুত ভাল লাগিছে। আপোনাৰ চেনি দিয়াৰ নিচিনাই লাগিছে। আপোনালোকৰ যদি তেনেকুৱা কঁঠালত মিঠা কম থাকে তেতিয়া অলপমান দি ল'ব, তেতিয়া ভাল হ'ব খাবলৈ। এইখিনি মই হৈ গ'ল মোৰ ফেটি। ইয়াতে এলমণ্ড দিছোঁ। ওপৰত মই অকণমান এলমণ্ডখিনি ময়দা অকণমান দি সানি লৈছোঁ, তেতিয়া ওপৰতে থাকি যাব, নহ'লে তললৈ নামি যাব। মই 10 মিনিটৰ কাৰণে ফ্ৰী হিট কৰি ৰাখিছিলোঁ অভেনটো। 30 মিনিটৰ কাৰণে 180 ডিগ্ৰীত দিছোঁ বেক হ'বলৈ। এতিয়া হৈ গ'ল 30 মিনিট। এতিয়া চেক কৰি চাম সিজিছেনে নাই। এয়া চুৰিখন দি চেক কৰিছোঁ আৰু অকণমান সময় লাগে, চুৰিখনত লাগি আহিছে। আকৌ 10 মিনিটৰ কাৰণে বেক হ'বলৈ দিলোঁ। এয়া আমাৰ কেক ৰেডি। খাবলৈ বহুত টেষ্টি হৈছিলে। তেনেহ'লে আজিলৈ আহোঁ বা